কংকনাই মোৰ চেনেল কংকনাৰ ৰুচি অভিৰুচিৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথম ভিডিঅ'টোত আপোনালোকৰ পৰা মই যথেষ্ট সহায় পাইছোঁ তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আজিও মই আপোনালোকৰ কাৰণে এটা আইচক্ৰীমৰ ৰেচিপি লৈ আহিছোঁ পলম নকৰোঁ তেতিয়াহ'লে বলক যাওঁ আৰু ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আজি মই বনাম কঁঠালৰ আইচক্ৰীম আৰু ইয়াৰ কাৰণে লাগিব এইখিনি কঁঠালৰ ফুট মই ৰেডি কৰি থৈছোঁ আৰু এইখিনি এটা ভালদৰে গুটিৰ পৰা উলিয়াই মই মিক্সিত এটা পেষ্ট বনাই ল'ম আৰু লাগিব অকণমান চেনি বেছি চেনি লোৱা নাই কঁঠাল যিহেতুকে মিঠা মই 2 চামুচে লৈছোঁ আৰু অকণমান গাখীৰ লৈছোঁ প্ৰয়োজন অনুসৰি দিব কিমান লাগে আৰু মই 2টা ইলাইচি লৈছোঁ ফ্লেভাৰটো নিজৰ ওপৰত কথা আপোনালোকে যি ফ্লেভাৰ ভাল পায় সেইটোৱে ল'ব পাৰিব বা নিদিলেও কথা নাই কঁঠালৰটো এটা নিজস্ব গুণ থাকে আৰু এইখিনি কনডেন্স মিল্ক এইটো নিদিলেও কোনো কথা নাই মই দিছোঁ অকণমান বেছি ভাল লাগিব আৰু ইয়াতো মিঠা আছে আৰু এইখিনি মই 5 মিনিটত বনাই লৈছোঁ ঘৰতে বনাই লৈছোঁ মাত্ৰ 5 মিনিট লাগিছে আজি নকওঁ কেনেকৈ বনাইছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব এই সকলোবোৰ মই এতিয়া ভালদৰে মিক্সিত পিচি ল'লোঁ এতিয়া এটা কণ্টেইনাৰত এইখিনি মই ঢালি দিম এইখিনি এখন মই এতিয়া প্লাষ্টিক লৈছোঁ পলিথিন হয় পলিথিনে মই ধুনীয়াকৈ ৰবৰ মাৰি দিম নহ'লে আইচ সোমাই যাব ইয়াৰ ভিতৰত তেতিয়া খাবলৈ বেয়া হ'ব আৰু আপোনালোকৰ ওচৰত যদি এলুমিনিয়াম ফইল থাকে তেতিয়া আপোনালোকে সেইটো মাৰি দিব পাৰিব মোৰ ওচৰত নাই মই সেইকাৰণে এখন পলিথিন মেৰিয়াই দিম এনেকৈ এতিয়া মই ইয়াত সাফৰখন লগাই দিম তাৰপৰা এইটো মই 2 ঘণ্টাৰ কাৰণে ডিপ ফ্ৰিজত ৰাখি দিম এইখিনি মই পুনৰবাৰ আকৌ মিক্সিত দি ল'লোঁ 2 ঘণ্টাৰ পাছত এতিয়া মই এইখিনি পুনৰ একেটা কণ্টেইনাৰতে ভৰাই দিম আৰু ভৰাই পেলাই গোটেই ৰাতিটো মই থৈ দিম 8-9 ঘণ্টা থ'লেই হৈ যাব এইখিনি মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ 8-9 ঘণ্টা হৈ গ'ল এতিয়া এইখিনি মই দেখাই দিছোঁ অকণমান সেই আছে কিমান ধুনীয়া হৈছে দেখিবলৈ একদম ক্ৰিমি হৈছে ইয়াৰ টেক্সচাৰটো বহুত ধুনীয়া যিসকলে বনাই খাই চোৱা নাই এবাৰ খাই চাবচোন বহুত ভাল পাব অকণো মই ক্ৰীম ইয়াত ব্যৱহাৰ নাই কৰা তথাপিতো কিমান ধুনীয়া ক্ৰিমি হৈছে হাই গাইজ আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ ভিডিঅ'ত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিঅ' আহিবলগীয়া সকলোখিনি নটিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ